আমাৰ ভাৰতৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ অহা 13 তাৰিখ মাৰ্চত আমাৰ BTC অঞ্চলত কোকৰাঝাৰত আহি আছে। তো আমি সকলো জাতি জনগোষ্ঠী মিলাই আমি আদৰণি জনাম। আমাৰ টাৰ্গেট আছে 2 লাখ, মুঠতে 2 লাখ সকলো জাতি জনগোষ্ঠীক আমি আদৰিবৰ কাৰণে প্ৰধানমন্ত্ৰীক আদৰিবৰ কাৰণে আমি ৰেডি হৈ আছো। সকলো জাতি জনগোষ্ঠী ওলাই আহিব, আপোনালোকে দেখিব। আৰু আমি প্ৰধানমন্ত্ৰী অহা মানি BTC খুব ভাগ্যৱান বুলি আমি ক'ব পাৰো, খুব লাকি বুলি আমি ক'ব পাৰো সকলো জাতি জনগোষ্ঠীৰ কাৰণে। আৰু আমি কিবা এটা ভাল এটা নিশ্চয় উপহাৰ পাব, আমি আশাবাদী। প্ৰধানমন্ত্ৰীটো আপোনালোকে জানে, প্ৰধানমন্ত্ৰী এনে নাহে, ভাৰতৰ প্ৰধানমন্ত্ৰী হয়, এনে নাহে। কিবা একটাতো আমাক BTC-বাসী ৰাইজৰ কাৰণে কিবা একটা উপহাৰ নিশ্চয় দি যাব, মোৰ এটা বিশ্বাস। তো এই 13 তাৰিখ মাৰ্চৰ যিটো আমাৰ মোদী ডাঙৰীয়া আহিব, আচল উদ্দেশ্যটো হ'ল 1 নম্বৰৰ এজেণ্ডাত আছে যেনিবা কোকৰাঝাৰ টু গেলেমপুৰ যোৱা ৰেল লাইনটো উদ্ঘাটন কৰা, উদ্ঘাটন মানে ফাউণ্ডেশ্যন কৰা, এইটো মেইন 1 নম্বৰ এজেণ্ডা। বাকী আৰু আছে BTCত কিছুমান সমস্যা আছে, ইয়াৰ ওপৰতো নিশ্চয় চৰ্চা চলি আছে। প্ৰাইম মিনিষ্টাৰ অফিচত হওক বা দিছপুৰত হওক, BTC-বাসী ৰাইজৰ কাৰণে চৰকাৰ হিচাপে কি উপহাৰ দিব পাৰে, নিশ্চয় চৰ্চা চলি আছে। মই যিমানটো জানো BTC ৰাইজ হিচাপে খুবেই উপকৃত হ'ব ছাৰ। নাই, BTC-বাসী ৰাইজ হিচাপে সেইটোকে কৈছো মই। ভাৰতৰ প্ৰাইম মিনিষ্টাৰ অহা মানে BTC-বাসী ৰাইজৰ কাৰণে কিবা একটা আমি উপহাৰ পাব, একদম বিশ্বাস আছে। আৰু আমি ভাগ্যৱান বুলি আমি ক'ব পাৰো। আজি পৰিদৰ্শন কৰিলে আজি 13 তাৰিখৰ প্ৰগ্ৰামটো লৈয়ে আজি আমাৰ অসমৰ DGP ডাঙৰীয়া আহিছে, আৰু কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱা ডাঙৰীয়া আহিছে। কেনেকে হ'ব লাগে, কিমান প্ৰগ্ৰেছ হৈছে, এইবিলাক গোটেই বিষয়লৈ ব্ৰিফিং লৈছে, আৰু যেনেকুৱা হ'ব লাগে সেই লাইনত কাম কৰিবৰ কাৰণে নিৰ্দেশ দিছে।